বন্ধুসকল, মৃত্যু কেতিয়া আহে কোনেও নাজানে, কিন্তু এইটো এটা এনেকুৱা সত্য যিটো সকলোৱে ভয় খায় আৰু সকলোৱে জানিব বিচাৰে যে তেওঁলোকৰ মৃত্যু কেতিয়া আৰু কোন মুহূৰ্তত হ'ব। সাধাৰণতে যিটো জীৱে পৃথিৱীত আহিছে তাৰ মৃত্যু অৱশ্যেই হ'ব, আৰু এইটো এটা এনেকুৱা সত্য য'ত ভগৱানেও তাৰ নিজৰ দেহ বা শৰীৰ ত্যাগ কৰিব লগা হৈছিল। আৰু কোৱা হয় যে যিদিনা এটা আত্মাৰ নিশ্চিত কৰা হয় তেতিয়াই তেওঁৰ বা তাৰ জন্ম আৰু মৃত্যুৰ দিন ঠিক কৰা হয়। পুৰাণত ভগৱান শিৱই মাতা পাৰ্বতীক মৃত্যুৰ বিষয়ে কিছুমান বিশেষ সংকেতৰ কথা কৈছিল, আৰু মানুহে মৃত্যুৰ আগত এই সংকেতবিলাকে দেখিবলৈ পায়। বন্ধুসকল, আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মই আপলোড কৰা সকলো ভিডিঅ' সকলোতকৈ আগত আপোনালোকে দেখিব পাৰে। এনে লাগে যেন মানুহে মৃত্যুৰ আগত চন্দ্ৰ সূৰ্য দেখিও দিশ নিৰ্ণয় কৰিব নোৱাৰে। সকলো সময়তে তেওঁৰ মন অস্থিৰ হৈ থাকে, আৰু এনেকুৱা যদি হৈ থাকে তেওঁৰ মৃত্যু অতি সোনকালে হ'বলৈ গৈ আছে। শিৱপুৰাণত কোৱা আছে যে যিকোনো মানুহৰ মূৰ ভৰি আদিত কাউৰী আহি যদি বহি পৰে তেতিয়া তেওঁৰ মৃত্যুৰ সংকেত দিবলৈ ধৰে। হঠাৎ যদি মানুহ তেওঁৰ চাৰিওফালে নীলা ৰঙৰ মাখি দেখিবলৈ পায় আৰু তেওঁক যদি নীলা ৰঙৰ মাখিয়ে চাৰিওফালে আৱৰি ধৰে তেতিয়াহ'লে জানিবা যে তেওঁৰ আয়ু কমিবলৈ ধৰিছে। মানা হয় যে মানুহৰ মৃত্যুৰ আগত তেওঁৰ কাণ নাক চকু মুখ কাম নকৰা বন্ধ কৰি দিয়ে, আৰু তেতিয়া তেওঁৰ মৃত্যু অতি সোনকালে হৈ যায়। কথাত আছে যে মানুহৰ মৃত্যুৰ সময়ত তাৰ ছাঁটোও আঁতৰি যায়। যদি কোনো মানুহৰ আইনা বা অথবা দৰ্পণত নিজৰ প্ৰতিবিম্ব দেখিবলৈ নাপায় তেতিয়া তেওঁ বুজিব লাগিব যে তাৰ আয়ু কমিব ধৰিছে। যি মানুহে সূৰ্য চন্দ্ৰ কলা আৰু সম্পূৰ্ণ জগতখনক ঘূৰিবলৈ দেখি পায় তেতিয়া জানিবা যে তেওঁৰ অতি সোনকালে মৃত্যু হ'বলৈ গৈ আছে। শিৱপুৰাণ অনুসৰি যি মানুহে জুইৰ পোহৰ কলা কলা দেখে আৰু আকাশৰ তৰামণ্ডলবিলাক দেখিবলৈ নাপায় তেতিয়া তেওঁক সংকেত দিয়ে যে তেওঁৰ আৰু বেছিদিন আয়ুস নাই। যদি কোনো মানুহৰ বাওঁহাত একেৰাহে কঁপিবলৈ ধৰে, পানী খোৱাৰ পিছতো তাৰ ডিঙিটো শুকাই যায়, তেতিয়া বুজিব লাগিব যে তাৰ আয়ু আৰু বেছিদিন নাই। যি মানুহে ৰাতি ৰামধেনু আৰু দুপৰীয়া উল্কাপাত দেখিবলৈ পায় আৰু যদি তাৰ চাৰিওফালৰ শগুন চৰায়ে ঘূৰি ফুৰা দেখে তেতিয়া সেই ব্যক্তিজনৰ মৃত্যু অতি সোনকালে হৈ যাব পাৰে। শিৱপুৰাণত কোৱা হৈছে। কোৱা হয় যে মৃত্যুৰ আগতে মানুহবিলাক মৃত্যু হোৱাৰ মানুহক দেখিবলৈ পায়, অথবা সপোনত কিছুমান মৃতক মানুহক দেখিবলৈ পায়, আৰু মৃত্যুৰ আগত তেওঁ কাউৰী অথবা কলা মেকুৰীৰ সপোন দেখে। বন্ধুসকল, এয়াই হৈছে মৃত্যুৰ আগত হোৱা 10টা সংকেত, যিটো শিৱপুৰাণত কোৱা আছে। আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব এনেধৰণৰ ভিডিঅ' পাবলৈ।